What is up, everybody? It's your boy Rico Brava and welcome back to another episode. এতিয়া মই গৈ আছোঁ গাড়ীখন অলপ সৰু সুৰা কাম কৰাব কাৰণে নহয় মানে ফাল্টু কাম কৰাব কাৰণে। একচুৱেলি মই গাড়ীখনৰ পিছৰ লাইটকেইটা অলপ স্মক মাৰিম আৰু কিবা কিবি মানে ষ্টিকাৰ লগাম বুলি ভাবিছোঁ সৰু সুৰাকৈ। এনেকুৱা ছাপৰি ষ্টিকাৰ নহয়, যেনেকুৱা মোৰ নামটো হ'ব সেনেকুৱা টাইপৰ ষ্টিকাৰ এটা এইটো কৰিম বুলি ভাবিছোঁ। বাছ সেইটোৱে। এতিয়া যাওঁ মই মোৰ ঘৰৰ ওচৰতে জেগা এটা আছে, মডাৰ্ণ ইংলিছ স্কুলৰ পিনে অলপমান ওচৰতে হয় আৰু। কাৰণ ষ্টকত মানে মই যোনটো স্পইলাৰ লগোৱা আছে গাড়ীখনত, সেই স্পইলাৰটো মানে লুকছটো মাৰি আছে গাড়ীখনৰ। সেইকাৰণে ভাবিছোঁ যে তাৰে লাইটকেইটা অলপ স্মক কৰি দিওঁ, ক'লা কৰি দিওঁ। এনেকুৱা ডাৰ্ক স্মকটো নহয়, যদি পাতলাটো লগাম। তাৰপিছত সেইটোৱে আৰু এনেই অলপমান দেখাত মানে ধুনীয়া লাগিব আৰু। এতিয়া দিয়ক গৈ থাকোঁ। আপোনালোকে ৰাস্তা চাব নেকি কোনপিনে যাম? অলপ ৰাস্তা দেখাই আছোঁ আপোনালোকক। হেল্ল' গাইজ, আজি নেক্সট ডে শ্বুট কৰি আছোঁ। সেইদিনা শ্বুট কৰা নহ'ল, স্মক কৰিলোঁ মই গাড়ীখন। আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ অলপমান কাম আহি গৈছিলে, সেইকাৰণে মানে নহ'ল আৰু। যিহেতু মোৰ ভাগিনো আহিছে ঘৰত, চ' অলপমান তাৰ লগত টাইম স্পেণ্ড কৰি থাকিব লগা হয় বা ক'ৰবাত ওলাই গ'লে কেতিয়াবা। সেইকাৰণে মানে সময় নাপালোঁ আৰু এইপিনে বেলেগ কামো আছে। তাৰপিছত একো নাই, এতিয়া নেক্সট ডে শ্বুট কৰি আছোঁ। মই গৈ আছোঁ এতিয়া জুডিঅ'। এনেই অলপমান পেণ্ট চাৰ্ট কিবা এটা কিনিব পাওঁ যদি কিনিম আৰু ভাল কাপোৰ যদি দেখা পাওঁ। তাৰপিছত আপোনালোকক দেখুৱাম মোৰ গাড়ীখন কেনেকুৱা লাগি আছে। মোৰতো ভালেই লাগি আছে, এতিয়া আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। ইমান মানে চমকিলা টাইপ গাড়ীখন বনোৱা নাই মই, একোতো কৰাই নাই, খালি স্মকে মাৰিছোঁ। খালি এটা বস্তু মই মানে ছেটিছফাই হোৱা নাই সিহঁতৰ পৰা। আমাৰ এই নীলকমল আৰ্ট বুলি হয় দোকানটোৰ নাম, পুৰণা হয়। আগতে মই বাইক চাইকতো তাতে কাম কৰাইছোঁ। ল'ৰাবোৰ মানে আজিকালি অলপ এলেহুৱা হৈ গৈছে, তাৰে কাম কৰিব নোখোজে ভালকৈ। ত' সেইটোৱে। এতিয়া যাওঁ যদিও কামটো কৰি লৈ আহক, আপোনালোকক দেখুৱাম যে মই কি বস্তুত মই ছেটিছফাই হোৱা নাই। চ' ঠিক আছে, লগ পাই আছোঁ আপোনালোকক অলপ পিছত। তেতিয়াহ'লে আপোনালোকে অলপমান ৰাস্তা চাই লওক। সেইদিনা ৰাস্তা দেখুওৱা নহ'ল আপোনালোকক, চ' আজি ৰাস্তা চাই লওক। মই এতিয়া জুডিঅ' পাম আৰু আপোনালোক ডাইৰেক্ট শ্বপিংটো কৰি কিনে লগ পাই আছোঁ। ইয়াতে গৈ কেনে আকৌ মানুহে দেখাই নুফুৰোঁ আৰু একো। চবেই গৈছে আপোনালোকে আৰু কি জুডিঅ'ত কাপোৰ দেখাই থাকিম। কাপোৰে হয়, জুডিঅ'ৰ পৰা কিনক ফুটপাথৰ পৰা কিনক একেই বস্তু। চ' সেইটোৱে আপোনালোকক অলপ চলপ লগ পাই আছোঁ। চ' মই ল'লোঁ এটা পেণ্ট, চাৰ্ট এটা লৈছোঁ বস্তা কাপোৰৰ, আৰু এটা চুৱেট চাৰ্ট লৈছোঁ। বাকী এতিয়া মই গৈ আছোঁ আপোনালোকৰ হেৰিত খানাপাৰা পিনে। আপোনালোক গাড়ীখন দেখাওক, তাৰপিছত ঘৰ গুচি যাম আৰু লগ পাইছোঁ আৰু আপোনালোকক খানাপাৰাত। চ' গাইজ, মই খানাপাৰা আহি পালোঁ। এতিয়া আপোনালোকক গাড়ীকেইখন দেখাই আছোঁ। আপোনালোকে অলপমান ধূলি বালি লাগি আছে বাৰু, ইগন'ৰ মাৰক। বাকী এইটো লাইটটো চাওক, পুৰা পাতলা স্মক মাৰিছোঁ। এইটো ছেম, আৰু এইটো ডাৰ্ক স্মক মাৰিছোঁ। কেনেকুৱা লাগি আছে গাইজ কমেণ্ট কৰি জনাব। আৰু হেৰি কৰিছিলোঁ, ইয়াতে ৰিক' ফ্ৰাভাৰ লিখিছোঁ। এইটো চাইডে ফ্লেগটো এইখিনি মানত হ'ব লাগিছিলে, তাত মানে ইয়াতে আলবাল কৰি দিলে, ভাল নহ'ল এইটো।
চ' সেইকাৰণে মানে উল্টা উল্টা কৰি দিলে আৰু এইটো সেইকাৰণে মানে ভাল নহ'ল। বাকী সেইটো পিনে কিন্তু ভালেই আছে, চিন নাপাব চাগে, ৰ'ব এইটো পিনে ঠিকে আছে। এইটো পিনে আৰু ৰাভা লিখিছোঁ, ফ্লেগটো এনেকৈ আছে, সেইটো চাইডে সেনেকুৱা নহ'লে, সেইটোৱে কথা। বাকী লুকছটো ভালে আহি আছে। এতিয়া লাইটটো জ্বলাই চাওক, ৰাতি বেছি ধুনীয়া লাগে, বাট লাইট জ্বলালে মানে ৰাতি গম নাপায়। চ' দিছ ইজ দ্য কণ্ডিশ্যন। এইটো একো গমেই নাপাই চাওক, ৰাতি হ'লে অলপমান মানে গম পায় আৰু। এতিয়াৰ পৰা ৰ'দতে আছোঁ মই, চ' এনেও গম নাপায়। বাকী এইটোৱে আছিলে গাড়ীৰ ব্লগ, মডিফাই কৰা মোৰ ষ্টাৰ্ট হৈ গ'ল। সৰু সুৰাকৈ কৰিম, ডাঙৰো কৰিম লাহেকৈ, এতিয়া নহয়। এইখন গাড়ীত আৰু কি মডিফাই কৰিম, ইমান মডিফাই কৰি লাভে নাই। বেলেগ গাড়ী কিনিলেতো মোৰ পৰা ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3 টিউন কৰি দিলোঁ সেই ইঞ্জিন, 2JG ইঞ্জিন বহাই দিলোঁ হয় মই। কিন্তু মানে এল্ট ন, সেইখনত 2JG বহালে ইঞ্জিনটো গুচি যাব, বডিটো থাকি যাব, পালে। সেইকাৰণে মানে মই ভাবিছোঁ যে সৰু সুৰাকৈ মডিফাই কৰি থাকিম। ইঞ্জিনত একো টাচ নকৰোঁ মই, মানে বাহিৰে বাহিৰে যেনেকুৱা এতিয়া স্ম'কটো মাৰিলোঁ। তাৰপিছত কেতিয়াবা যদি অলপমান পইচা আহি যায় তেতিয়াহ'লে ইয়াতে টাচ স্ক্ৰীণ লগাই ল'ম, নহ'লে এলয় লগাম, সেনেকুৱা নিচিনা আৰু সৰু সুৰাকৈ। গাড়ী হয় ভাই, কামটো কেতিয়াও কমপ্লিট নহয়, চলি থাকিব। বাইকতো একে, কেতিয়াও শেষ নহয়, কণ্টিনিউ হৈয়ে থাকে। চ' সেইটোৱে লাহে লাহেকৈ কৰি থাকিম আৰু। এনেকুৱা নহয় যে আজি কৰিলোঁ যেতিয়া কণ্টিনিউ চিৰিজ ষ্টাৰ্ট হ'ব, এনেকুৱা নহয়। 1 by 1 লাহে লাহে আৰামত, চাই চিন্তি পইচা খৰচ কৰা মানুহ মই, চিপৰা বহুত মই। চ' সেইটোৱে। তো আজি ব্লগটো এইখিনি আছিলে। যদি আপোনালোকে চাই তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন ইটছ ইয়োৰ বয় ফ্ৰবা চাইনিং অফ, পিছ। ৰাইড ছেফ, ষ্টে ছেফ, ড্ৰাইভ ছেফ, চব ভালকৈ চলাওক, লাহে লাহে যাওক, আৰামত যাওক, খাই বৈ নচলাব। নিজৰ কেনে বেলেগৰহে ক্ষতি হয়, চ' সেইবোৰ নকৰিব। লগ পাম নতুন এটা ভিডিঅ'ত, টাটা।